নমস্কাৰটো আছে ভাল। তো এতিয়া বৰ্তমান টাইমত নমস্কাৰটো আছে ভালে ক'ব কাৰণেও বেয়া লাগিছে, কাৰণ বৰ্তমান অসমৰ যিটো পৰিস্থিতি, আমি ভিডিঅ' এইকাৰণে দিয়া নাছিলোঁ কাৰণ আমি লাগি আছিলোঁ। যোৱা 3 দিনৰ পৰা আমি পইচা উঠাই আছোঁ, যি তোমালোকে ভিডিঅ'বোৰ চাইছা গম পাইছা। ধুনীয়াকৈ আমি ডনেশ্যন উঠাই আজি ইমানখিনি আমি খবৰ লৈছোঁ যে আমি সেই জেগাখিনিত যাই পেলাই আমি পইচাখিনি ডনেট কৰিব পাৰোঁ। ওতো আমি এতিয়ালৈ ঠিক কৰা নাই যে আমি শিৱসাগৰ যাম নে আমি যোৰহাট যাম, কাৰণ দুটা ছাইডৰ পৰা আমাৰ কমেণ্ট আহি আছে বা দুটা ছাইডৰ পৰা আমি ভিডিঅ'বিলাক চাই আছোঁ। চ' এতিয়া কি কৰোঁ ভালকৈ চাই লওঁ। আমি 3 দিন, ঠিক আছে, আমি 3 দিন একেৰাহে না ভালকৈ খাইছোঁ না কিবা কৈছোঁ। আমাৰ গোটেই ৰাতি টোপনি ক্ষতি আমি এনেকৈ লাগি আছোঁ। কিন্তু এতিয়া বৰ্তমান এটা বস্তু ভাল লাগিছে যে আমি ইমানখিনি সবল হৈছোঁ, ঠিক আছে, আমাৰ এটা ভাল এমাউণ্ট হৈছে এতিয়ালৈকে। তই কি ক'বা? কি মানে আমি আজি যাম আমাৰ ফালৰ পৰা যিখিনি পাৰোঁ সেইখিনি আমি সহায় কৰিব চেষ্টা কৰিম। আৰু আমি ৰাইজৰ ফালৰ পৰা এইখিনি উঠাইছোঁ বা আমি নিজৰ ফালৰ পৰা এইখিনি ট্ৰাই কৰিছোঁ, ঠিক আছে। এটা ক্ৰিয়েটাৰ আৰু বৰ্তমান টাইমত গোটেই মানে কি ক্ৰিয়েটাৰখিনি ওলাই আহিছে, ঠিক আছে। চ' এতিয়া আমি ধুনীয়াকৈ ওলাই যাওঁ, মানে আমাৰ কাম অলপমান আছে, যিহেতুকে আজি আমি ৰাতি যাম, আমি বহুতখিনি কাম আছে এতিয়া। চ' আমি গোটেইখিনি কথা কৈ আছোঁ লাহে লাহে। এনেইতো আমি ব্লগ নবনাওঁ, কিন্তু আজি বনাইছোঁ যাতে এটা ভাল ৰিজনত আমি ভাল কাম এটা কৰিব যাই আছোঁ। চ' বলক। এফালে আমি ধুনীয়াকৈ কাপোৰ চাপোৰ ল'লোঁ, পিছফালেও আছে ধুনীয়াকৈ। আৰু বাহ, কি লৈ যাই আছা? হেল্ল', কি লৈ যাই আছা? বঢ়িয়া এইটো ল'লোঁ কাপোৰ আৰু এটা ইটো মানে আমাৰ বৌৰ ফালৰ পৰা। এইফালে আমাৰ ডনেশ্যনটো আছে, এইফালে নাই লুকেছি, মানে আমাৰ বৌৰ ফালৰ পৰা এইটো দেৱা আছে কাপোৰখিনি। তো এতিয়া যাওঁ আমি। আৰু এইফালে মই যোৱাৰ আগত আমাৰ মাথাত চেকিং চলি আছে হাতৰ, মানে চাফা আছে নাই। এতিয়াতো আমি ধুনীয়াকৈ ঘৰ আহি পালোঁৱে, আৰু এইখিনিতো ল'লোৱে, আৰু এক্সট্ৰাকৈ আৰু চবে মোক ফোন কৰি আছে যে বহুতে বহুত বস্তু দিব খুজি আছে। চ' এতিয়া বাকী গোটেইখিনি বস্তু লৈ লওঁ, কাৰণ য'ত লগা আছে সেইখিনি বস্তু আমি দিলে হ'ল নেকি। নিজৰ ফালৰ পৰা যি হয় সেইখিনি কৰি আছোঁ যিমান পাৰোঁ, ঠিক আছে। এইকেইদিন না শুব পাইছোঁ না কিবা কৰিব পাইছোঁ। এতিয়া আমাৰ গোটেইবিলাক আহি আছে, এতিয়া আমি যাই আছোঁ ফাৰ্ষ্ট জালুকবাৰীলৈকে বস্তুখিনি লৈ পেলাই, ঠিক আছে। চাগে মই মোৰ গাড়ীখন নিনিওঁ চাগে হা। তো এতিয়া আমাৰ মেইন কথা এইটো যে আমি ফাৰ্ষ্ট বস্তুখিনি লৈ লওঁ, যিখিনি মানুহে দিব খুজি আছে হা, আমাৰ ওচৰ পাজৰ যিখিনি মানুহে দিব খুজি আছে সেইখিনি আমি বস্তুখিনি লৈ লওঁ, কাৰণ তাতে বহুত বেছি লাগতিয়াল হৈছে এই বস্তুখিনি, ঠিক আছে। তো আমি যিমান পাৰোঁ কাপোৰে হওক কিবা হওক সেইখিনি ফাৰ্ষ্ট লৈ লওঁ মানুহখিনিৰ পৰা, তাৰপাছত আমি ধুনীয়াকৈ ওলাই দিম। কাৰণ এইফালেও আমাৰ সুইট দাহঁত হওক বিকাশ দাহঁত আমি চবে ৰখি আছে। তেতিয়া আমি জালুকবাৰীলৈকে যাম ফাৰ্ষ্ট, জালুকবাৰীলৈকে যাই পেলাই ফাৰ্ষ্ট আমি বস্তুখিনি আকৌ ল'ম, যি পাৰোঁ গোটেইখিনি ল'ম। এণ্ড চাগে আমাৰ চেষ্টাখিনি কিবা কামত আহিব চাগে। তেতিয়া আমি ধুনীয়াকৈ বস্তুখিনি লৈ লওঁ, ইয়াতে আছে ইহঁতে। আৰু চাগে মোৰ এখন গাড়ী নিনিওঁ, তথাপিও আমি আলুৰ গাড়ীখন লৈ যাম চাগে, আৰু এখন ট্ৰেভেলাৰ থাকিব চাগে। এখন নিনিয়াকৈও আমি ট্ৰেভেলাৰ এখন লৈ যাম, আৰু এখন আলুৰ গাড়ী আছে ধুনীয়াকৈ। কিন্তু মনটো ভাল লাগি আছে ন, ভাল কাম এটা কৰিব যাই আছোঁ। তেনেকৈ এটা আগফালেও কোনোবা কাপোৰ থৈছে বোলে, সেই কাপোৰখিনি লৈ যাওঁ, কাৰণ কাপোৰ বৰ্তমান বহুত বেছি লগা হৈছে। এতিয়া আমি আৰু কাপোৰ লৈছোঁ, মানে মই দেখাই দিছোঁ ডিগ্ৰী পুৰা ভৰ্তি মই ভালকৈ দেখাই আছোঁ বাৰু আগফালে যাই পেলাই। আৰু মানে যোনে যেনেকৈ পাৰিছে, ঠিক আছে, যোনে যেনেকৈ পাৰিছে এনেকৈ হেল্প কৰিছে। আৰু আমি এইখিনি বস্তু লৈছোঁ, লৈ পেলাই আমি মানুহখিনিক দিম, য'ত নেকি সঁচাকৈ এই বস্তুখিনিৰ জৰুৰীয়াত হৈ আছে, বস্তুখিনি নিড হৈ আছে, তাতে আমি বস্তুখিনি দিম ধুনীয়াকৈ। এতিয়া মোৰ গাড়ী গোটেইখিনি বস্তু আমি তাত ধুনীয়াকৈ ভৰাই দিলোঁ, এতিয়া এখন ধুনীয়াকৈ ভিতৰত থৈ দিম। এতিয়া আমি ধুনীয়াকৈ ওলাইছোঁ, আৰু এই ধুনীয়া পথাৰ চলি তাৰপিছত তাতে কেনেকুৱা ধৰণৰ অৱস্থা এটা একদম বেয়া। এইখিনিয়ে কম, পানী কমিছে যিটো, কিন্তু বৰ্তমান সহায়ৰ বহুত বেছি দৰকাৰ। যোনে পাৰে যেনেকৈ পাৰে ওলাই আহক। তো এতিয়া আমি যাই আছোঁ, ধুনীয়াকৈ ওলাম আৰু লাহেকৈ। এতিয়া গধূলি হ'ব ধৰিছে, আমি আমাৰ টিমটোক লগ কৰোঁ এতিয়া। এফালে আমাৰ নতুন চেণ্ডেলৰ সৈতে বৰ্তমান আছোঁ আমি। ক'ত আছোঁ? তেল দিবে তাত ভাই, গুৱাহাটীত তেলত দিম। এতিয়া আমি গোটেইবিলাক লগ হ'লোঁ, বাকী এখন গাড়ী গ'ল আগফালে। কি ক'ব আপুনি? আমি আছোঁ বৰ্তমান কুঁহিয়াৰৰ তলিত। বৰ্তমান তেল ডিপু গ'লে ভুল হ'ব। আমি কুঁহিয়াৰ ৰচ অলপ ভৰাই লওঁ গাড়ীখনত। জাগাটো পঢ়িছো, জাগাটো দেখিলে মানে মানুহবিলাক কি কৈছা যাবা নোৱাৰি, গাড়ী যাবা নোৱাৰি, কি ক'ব বিচাৰো বুজিছে না। চ' নিজে একদম ধুনীয়াকৈ চাই পেলাই ষ্টক কৰি কোনোবাক মানে ফোন কৰিব ধুনীয়াকৈ হ'ল। আমাৰো চিনাকি নাই মেইন তই। বৰ্তমান আমি আছোঁ ক'ত আছোঁ নিজেও নাজানো। ধুনীয়াকৈ আমি বস্তুবিলাক এৰি
সোমাই আছো চব যি আছে আমাৰ কি আছিল আমাৰ পানী বটল আছে, আঁঠুৱা আছে, গামোচা আছে। চাগে আমি গধূলিৰ পৰা ব্লগটো এতিয়া কণ্টিনিউ কৰিলো। এতিয়া যিমান যি বস্তু আছে চব আমি ধুনীয়াকৈ সোমাই আছো। কেনেকুৱা আছো এতিয়া? বঢ়িয়া লাগিছে। ধুনীয়াকৈ চব ফালৰ পৰা বস্তু আছে, একফালৰ পৰা আৰু ভিতৰতো আছে আমাৰ একদম গোটেই গাড়ী ভৰ্তি কৰি দিছো। কিন্তু যাতে আমি ফলটো পাওঁ, যাতে গোটেই যিখিনি মানুহক লাগে সেইখিনি মানুহ যাতে পায় বস্তুখিনি সেইখিনিয়ে। বাকী ইয়াতো আছে বহুত কাৰ্টন মাল, ইফালে ভিতৰ ফালেও আছে বহুত, একফালৰ পৰা চব আছে। চাওঁ আমি কি কৰিব পাৰোঁ। যিখন ট্ৰেভেলাৰ আছিল ট্ৰেভেলাৰখনৰ আগফালে ধুনীয়াকৈ আমি জুবিন দাৰ আশীৰ্বাদটো লৈ লৈছোঁ। আৰু এইখন আমাৰ ছেকেণ্ড গাড়ী, এইখন আছিল এখন। এইটো ধুনীয়াকৈ জুবিন দাৰ ফটো লগোৱাই আছে, বান সাৰিছোঁ ধুনীয়াকৈ। বাকী কেনেকুৱা? ভাল লাগছি। মানে আমি এইটো সুযোগ পাইছো গোটেইকেইটাই আপাৰ আছামত যাবৰ কাৰণে বানপানীত। ভাল লাগছে বহুত। বাকী দাদা কিবা ক'ব? আজি তোমালোকৰ জৰিয়তে ময়ো যাব পাইছো। এইটো মোৰ বাবে এতিয়া কি বুলি কম, মোৰ বাবে ক'ৰবাত ভাল লগা বিষয়। কিন্তু সেই জাগাটোত যাবৰ কাৰণে যেনেকৈ আমি ক'ৰবাত নতুন জাগা এটাত যাবৰ কাৰণে আমি এক্সাইটেড হৈ থাকোঁ, কিন্তু এক্সাইটেড নহয় আৰু বহুত। যাতে আমি ভিতৰলৈকে যাই কিনে বস্তুখিনি আমি দিব পাৰোঁ, জাষ্ট সেইখিনি আশা আছে। এতিয়া আমি ধুনীয়াকৈ ওলাই দিম ইয়াৰ পৰা। হেৰি ক্লিপটো লওঁ নেকি? এই ক্লিপ এটা লৈ এতিয়া আমি ধুনীয়াকৈ ওলালো। বাকী আমাৰ It's feel look sexy bro. ক'ত আহিছোঁ আমি এতিয়া? আমি দিল্লী বিৰিয়ানী খাম আমি এতিয়া। যন্ত্ৰ মন্ত্ৰ ইয়াৰ পৰা দিছিল কিবা কিবি। এতিয়া মই ফাৰ্ষ্ট কাম জুবিন দাৰ পৰা আমি ফাৰ্ষ্ট সেৱাটো লৈ লওঁ, যিহেতুকে তেওঁৰ আদৰ্শৰে আমি এই কামটো আগবাঢ়ি আহিছোঁ। ধুনীয়াকৈ আমি লৈ ল'লোঁ আমাৰ সেৱাটো। চ' দাদাই যিখিনি শিকাইছে আমি সেইখিনি বস্তুৰ কাৰণে আগবাঢ়ি আহিছিলোঁ। চ' এতিয়া আমি ধুনীয়াকৈ এটা সেৱাটো লৈ আগবাঢ়ি যাম শিৱসাগৰলৈকে। বাকী কি ক'ব? বাকী কিনো ক'ম, ইয়াতে আহিলে মানে মনটো অলপ সেই হৈ যায়, এটা বেলেগ এটা হেৰি মানে মনটো বেয়া লাগি যায়। মানে চাবি হা, এনেকৈ যেতিয়া একদম নিঃশব্দ হবে, একদম চুপচাপ থাকিম, এটা বেলেগ ধৰণৰ বেয়া লাগি যায়। তো ইয়াৰ পৰা তো যি নহওক আমি ইয়াৰ পৰা আগবাঢ়িব লাগিব, তাৰ নেক্সট কামখিনি কৰোঁ। এতিয়া মই আহিলোঁ কাৰখনত, কাৰণ ট্ৰেভেলাৰত একদম ধৰি মাথা এটা ঘূৰি যায়। তো কি ক'ব ৰাইজ? একদম বঢ়িয়াকে আমি গৈ আছো জুবিন দাৰ গীতৰ তালে তালে। ভিডিঅ'টোৰ কাৰণে অকণমান অফ কৰি দিছো। তো এতিয়া আমি অৱস্থা একদমেই বেয়া, যদিও আমি যাই আছোঁ ফাৰ্ষ্ট কমাৰী ক্ষেত্ৰত সেৱাটো কৰি পেলাই অলপমান টোপনি গ'ল ৰাস্তাতে। আৰু এতিয়া আমি নগাঁও পাৰ হ'লোঁ ধুনীয়াকৈ। চ' চাওঁ আমি কেতিয়ালৈকে যাই পাওঁ। হয়তো আমাৰ যাই পোৱালৈ ৰাতিপুৱা হৈ যাব পাৰে, বাট চাওঁ আমি কি কৰোঁ। আমি দেৰগাঁৱত এবাৰ ৰখাৰ প্লেন আছে, এটা মানুহ এটা আহি আছে। কিন্তু এইকেইদিনত আমি ৰাইজৰ হকে যিখিনি কৰি আছো তাৰ কাৰণে আমি ভাগৰ অনুভৱ কৰা নাই, একেবাৰে কৰা নাই, কোনেও কৰা নাই। চবে লাগি আছে, চবে কষ্ট কৰি আছে, কিন্তু ফিল কৰা নাই, কোনো ফিল কৰা নাই। বাকী আগফালে ফ্লাড ৰিলিফৰ গাড়ী, মানে আহাৰ পৰা আমি 200খানমান গাড়ী দেখাই পালোঁ। মানে চবেই আহি আছে নিজৰ ইচ্ছামতে। ভাল লাগছে এই বস্তুটো দেখা পাই, ভাল লাগছে। পুৰা গুৱাহাটীৰ পৰা নন ষ্টপ আমি ফ্লাড ৰিলিফৰ গাড়ী দেখা পায়ে আছো। যোনে যি পাৰিছে যেনেকৈ পাৰিছে চব আহি আছে। এইটো বস্তু চাই বহুত বেছি ভাল লাগিছে। এতিয়া আমি আগত জখলা বনত যাই পেলাই কিবা এটা খাই লওঁ, তেতিয়া আমি অহাকালিলৈকে অলপমান এনাৰ্জিটো থাকিব, নহ'লে একদম গা চা একদম বেয়া আহিছে। বৰ্তমান আমি কিবা এটা খাই লওঁ, যিহেতুকে এইটো খাই আমি অহাকালিলৈ ছাৰ্ভাইভ কৰিব লাগিব। ধুনীয়াকৈ আমি ভাত চাত খালোঁ। আমি মানে ময়ে খাইছোঁ অকলাই, আৰু ই অলপ ৰুটি চুটি খালা। আপোনাৰ কি খালে? সেইকাৰণেতো পস্তালে। কিবা ক'ব? নাই কি কম, এই ৰাতি ভাত খাব নোৱাৰি, বেছি হাবি খানা হৈ গ'লে আৰু টোপনি আহি গ'লে নালাগে। ঈশ্বৰৰ কৃপাত খাই আছো ঘৰতে, চাহ খালো, অকনমান টোপনিটো ভাঙিছে। আৰু এনে আমাৰ টোপনি লাগাই নাই, আমি ফুল জোচত আছো, কাৰণ আমি ৰাইজক সহায় কৰিব যাই আছো। আৰু ছেকেণ্ড কথা, আমাৰ গাড়ীৰ ভিতৰত যিটো এটা মাহল বনি আছে, এইটো মানে যিটো আমাৰ যিকেইটা আমাৰ ট্ৰেভেলাৰ আছে সিহঁতে মানে সেইটো মজা পোৱা নাই। আমি যিটো মানে অলপ বৈঠকত আইছো, আমি কাৰত যিকেইটা আইছো, মানে কিবা এটা বেলেগ অৰা এটা, আমি মানে জোচত আছো মানুহখিনিক সহায় কৰিবৰ কাৰণে। মানে যোৱা 3-4 দিনৰ পৰা লাগি আছো সেই বস্তুটোৰ কাৰণে। মানে আমি এইকাৰণে ফূৰ্তি ফাৰ্তা কৰি যাই আছো যাতে আমাৰ বন নালাগে। গতিকে বহুত লং জাৰ্ণি, আমি লৱাৰ বা আপাৰ যাই আছো, হয়নে নহয়? অলপমানতো ফূৰ্তি ফাৰ্তা কৰিবই লাগিব, হয়নে নহয়? খা আৰু কে লাজ কৰিছে দেই। সময় ধুনীয়াকৈ 5টা বাজিলে আৰু ৰাতিপুৱা হৈ গ'ল। আৰু এতিয়া আমি ধুনীয়াকৈ গোলাঘাট এণ্টাৰ কৰি দিলোঁ। গোটেই ৰাতি আমি কোনোৱে খোৱা নাই, ঠিক আছে, কোনোৱে খোৱা নাই। আমি ৰিলবিলাক চাই আহি আছোঁ, ভিডিঅ'বিলাকত বহুত বেছি বেয়া লাগিছে। আমি তাৰ কথাবিলাক পাতি আহি আছোঁ। তো গম নাপাওঁ যোৱাৰ পিছত কি হয়। আৰু আগত দেৰগাঁৱত এজন চিনাকি মুখ ৰখি আছে,
তেওঁ আমাক বহুতখিনি হেল্প কৰিব, ফোন কৰি কৰি আহি আছে। সিও খোৱা নাই ৰাতি, বহুত বেছি ভাল লাগিছে। আমি এতিয়াও জাৰ্ণি কৰি আছো, আমি খোৱা নাই বাৰু, তাৰে কথা এনেকে আলোচনা কৰি আছো। কিন্তু সি বেচেৰা যোনজন ৰখি আছে এখন খুব ফেমাছ মুখ এখন ছ'চিয়েল মিডিয়া, সি বাৰে বাৰে ফোন কৰিছে, ফোন কিমান কৰি পালি আছে আৰু কিমান সি পালি। ঘৰত ৰখি পিনে খোৱা নাই গাইছ, সেইটো এটা চবতকে মানে ডাঙৰ কথা। তো এতিয়া ধুনীয়াকে আমি গোলাঘাট এণ্টাৰ কৰিলো চাগে, ঠিক আছে। আমাৰ এজন বিশেষ ব্যক্তি, কেনেকুৱা আছো ভাই। ফাৰ্ষ্ট টাইম লগ পালো ধুনীয়াকে। বাকী এতিয়া সিহঁতি বহুত খুচমুচকে বহি আছে, ভালকে পাছত লগ পাম। ভালকে লগ পাম আমি। বাকী আপুনি দেখাই দিব লাগিব গোটেইখিনি নেকি? উপায় নাই আৰু কিবা এটা কৰিব লাগিব। ইয়াতে বহুত সময় থাকিলো, কাৰণ সিহঁতৰ অলপ অলপ বজাৰ কিবা কিবি এৰা হৈ আছিল, সেইখিনি আমি লৈ নাহিলো তাৰ পৰা, সেইকাৰণে সিহঁতে লৈ আছে। তোমালোক কেইজন আহিছিলা? আমাৰ দুজন আহিছিলে। দয়া আৰু ই আহিছিল হা, ইহঁতে কমচে কম 3-4 ঘণ্টামান আগতে আহিছিলে, এতিয়াও আমাৰ লগতে ইয়াতে বুজি আছে। মানে আমাৰ মানুহকেইটা লেজি বুলি ক'ব পাৰি, সঁচা কথা। মানে কামৰ গুৰুত্ব নাই মানুহকেইটা। মাৰিব আকৌ ভাল বেছি ক'লি। কি কৈছি একদম ভাগৰুৱা, একদম অকনমান ৰখিলো। গম পাইছো, অকমান নহয় 4 ঘণ্টামান হ'ল, গাড়ী যোৱাই নাই। গাড়ী যোৱা নাই আৰু মানুহ আহি আছে, আমাৰ অকনমান বস্তু আৰু ল'ব লগা আছে। তো এই ৰখাৰ কাৰণে আমাৰ অকনমান ভাগৰ লাগছে। যদি এই হাৰত আমি গৈ দে বহু কথা কয় ভাল। এবাৰ বস্তু ভৰাই থকা হৈছে, মানে ষ্টাৰ্ট কৰিছে আৰু বস্তুখিনি বহুত টাইম লাগি গ'ল। কি ক'ব, গাড়ীটো 11মান বস্তু আছে নহয়। এইখনতো আছে। এতিয়া আমি মানে হোটেল এখনত যাম, তাতে গোটেইখিনি পেক চেক কৰিম আৰু ওলাই দিম। আমাৰ ট্ৰেভেলাৰতো বাকী বস্তুখিনিও আছে, চব একেলগে লগ কৰি এখন গাড়ীত লগাই দিম আৰু। চালো এফালে আমি গোটেইখিনি কাপোৰ ছেপাৰেট কৰি আছো, মানে সৰু বাচ্ছা এইফালে থাকে আৰু মাইকী মানুহৰ এইফালে, আৰু এইফালে জেণ্টছৰ গোটেইখিনি হেৰি কৰি পেলাই, আৰু সেইফালে ব্লিচিং পাউডাৰ হেৰি কৰি আছে। চ' আমি যি পাৰিছোঁ নিজৰ ফালৰ পৰা কৰি আছোঁ। বাকী কিবা ক'ব নেকি আপুনি? তহঁতৰ কামত লগাই দিলে কৰা আৰু মোক ভাল লাগিছে, দুদিনকৈ গ'লো নহয় একদম। এইফালে আৰু আহি গৈছে কাপোৰ ধুনীয়াকৈ, চব কামত লাগি আছে একফালৰ পৰা, কাৰণ আমাৰ টাইম হাতত একেবাৰে নাই, তথাপিও আমি ব্লগ বনাই আছোঁ। এয়া চব বইজৰ পেণ্ট চেণ্ট ধুনীয়াকৈ নতুন নতুন আহি গৈছে একফালৰ পৰা। দোকান দিয়া অন লাগছি। ইয়াৰ পৰা ইয়ালৈকে চব কাপোৰ 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 একফালৰ পৰা, আৰু সেইফালে ব্লেচিং পাউডাৰ ধুনীয়াকৈ কাম চলি আছে। চিঘৰ এনাৰ্জি এইফালে আছে গামোচা, একফালৰ পৰা চব গামোচা আছে, বেছি দেখাব নোৱাৰোঁ, পৰি গ'লে আকৌ লেতেৰা আহি যাব। এতিয়া আমি ধুনীয়াকৈ পেক কৰিছোঁ আৰু বেছি সময় নালাগে আৰু ক'ব গ'লে পেকিং। আৰু আমি কি কি প্ৰভাইড কৰিছোঁ? আমি দিছোঁ খোৱা সামগ্ৰী, আমি বেছি আইটেম ৰখা নাই এতিয়া, যিহেতুকে বহুতৰ ফালৰ পৰা আমাৰ ওচৰত মানে খবৰ আহিছিল, তো খোৱা বস্তু মানে কমকৈ দিলেও হ'ব, বহুতে উঠিছে। তো তাৰ কাৰণে আমি ৰাখিছোঁ, কাপোৰ আছে আমাৰ তাতে, ধৰক পুৰুষৰ কাৰণে বেলেগ, মহিলাৰ কাৰণে বেলেগ, সৰু ল'ৰা ছোৱালীৰ কাৰণে বেলেগ, চেণ্ডেল আছে, দেন আমাৰ আছে আঁঠুৱা আছে, গামোচা আছে, খোৱা বস্তুৰ ভিতৰত মেগী আছে, আমুল গাখীৰ আছে, মিঠাতেল আছে, দাইল আছে, বিস্কুট আছে, আলু পিঁয়াজ আছে, তাৰপিছত আপোনাৰ চেনিটেৰী পেডছ আছে, সৰু ল'ৰা ছোৱালীৰ কাৰণে গাখীৰো আছে, সৰু ল'ৰা ছোৱালীৰ কাৰণে আপোনাৰ ডাইপাৰ আছে, তাৰপিছত আপোনাৰ ব্লিচিং পাউডাৰ আছে, ফেনাইল আছে, ডেটল চাবোন আছে, চাৰ্ফ আছে, আৰু মহ মাৰাৰ কাৰণে ধূপকাঠিও আছে আমাৰ ফালৰ পৰা। তেও আমি ৰাইজৰ আশীৰ্বাদত অকণমান চেষ্টা কৰি আছোঁ, আপোনালোকে সহায় সহযোগ কৰি। আমি চেণ্ডেল পৰ্যন্ত দিছোঁ, ঠিক আছে, আমি চেণ্ডেল পৰ্যন্ত আনিছোঁ, প্লাছ আঁঠুৱাটো বহুত বেছি মেইন, কাৰণ বৰ্তমান গামোচা আঁঠুৱা আমি গোটেইখিনি যি পাৰিছোঁ সেইখিনি কৰিছোঁ আপোনালোকৰ সহায়ত। দে সোমাই দি একদম অৱস্থা নাই, তথাপিও আমি কৰি আছোঁ যি পাৰিছোঁ, ঠিক আছে। আমি একো বস্তুৰে কমি হ'ব দিয়া নাই আমাৰ হিচাপত, আৰু আমাৰ সামৰ্থ্য অনুযায়ী আমি যিখিনি পাৰিছোঁ সেইখিনি কৰিছোঁ। আপোনালোকক আমি বস্তুখিনি দেখাই দিছোঁ কি কি আমি প্ৰভাইড কৰিছোঁ, আৰু আমাৰ সামৰ্থ্য অনুযায়ী। ইফালে ধূপকাঠি আছে, ধূপকাঠিটো লাগিব, দিয়া চলাই আছে, ইফালে আমুল গাখীৰ আছে, মিঠাতেল আছে, আলু পিঁয়াজ এইবিলাক আছে, মেগী আছে, বিস্কিট আছে, আলু আছে, পিঁয়াজ আছে, আৰু দাইল আছে। আৰু সিফালে আমাৰ আছে কাপোৰ আছে, কাপোৰ থকাৰ পাছত চেণ্ডেল আছে, আমাৰ চেণ্ডেলৰ পাছত আছে গামোচা আছে, ইফালে গামোচা আৰু মস্কিটো আমি এনেকৈ দি দিছোঁ একেলগে। আৰু মেইনলি আঁঠুৱাটো আমাক লাগে, আঁঠুৱাটো বহুত বেছি প্ৰয়োজন, নহ'লে মানুহৰ বেমাৰ হৈ যাব। আঁঠুৱাটো আছে, গাখীৰ আছে, আমি যি পাৰিছোঁ আমাৰ সামৰ্থ্য অনুযায়ী আমি কৰিছোঁ। তো সেইখিনিয়ে। এইফালে আমি খোৱাখিনিতো ক'লোৱে, বাকীখিনি আমাৰ চালান দা কৰি দিব যে আৰু কি কি আছে এইবিলাক কওক।
কি বুলি ক'ব গ'লে হয়তো আমি বহুতবাৰ ভিডিঅ' শ্বেয়াৰ কৰিলোঁ বা ক'লোৱে এইটো ইউটিউবৰ কাৰণে মানে কি আমাক বহুতে ৰিকুৱাৰমেণ্ট কৰিছিলে যে খোৱা বস্তু বেছি নালাগে পানীটোৰ কথা সকলোৱে কৈছে যিহেতুকে পানী নাটনি তো খোৱা পানী বিশুদ্ধ খোৱা পানী সকলোকে লাগে চ' পানী আমি যিমান পাৰোঁ সিমান লৈছোঁ তাৰোপৰি ইয়াত আমি ভৰাই আছোঁ ফেনাইল আছে চাৰ্ফ আছে ডেটল চাবোন আছে তাৰোপৰি ব্লিচিং পাউডাৰ আছে বাকী এইফালে আছে আমাৰ দাইল আলু পিঁয়াজ বহুত বস্তু আছে কৈ শেষ কৰিব নোৱাৰিম আৰু এইখিনি কেৱল আপোনালোকৰ কাৰণে আপোনালোকৰ আশীৰ্বাদৰ কাৰণে তো যিহেতুকে আমাক জুবিন দাই শিকাই থৈ গৈছে সেই জুবিন দাৰ আদৰ্শ মতে আমি মানুহক সহায় কৰিবৰ কাৰণে ওলাই আহিছোঁ আমাৰ মেডিচিনো আছে আমি যিখিনি পাইছোঁ সেইখিনি লৈছোঁ মেডিচিনো লৈছোঁ জ্বৰ কাহ চৰ্দি তোমাৰ ইটচিঙৰ তোমাৰ এণ্টি এলাৰ্জিক গোটেইখিনি মেডিচিনে আমি ৰাখিছোঁ মেডিচিনখিনি মানুহক ৰিকুৱাৰমেণ্ট অনুযায়ী আমি দিম সুধি চ' এনে আৰু মেডিচিন অপব্যয় কৰিব নোৱাৰি ন যাক লাগে তাকেই দিম তো ইয়াৰ পৰাই পৰিস্থিতি বহুত বেয়া বুলি ক'ব পাৰি মানুহ এনেকে ৰাস্তাত টেন বান্ধি আছে এয়া দেখা পাইছে বহুত বেছি বেয়া পৰিস্থিতি আৰু আমি আগলৈ যাই পেলাই চাওঁ আৰু আমি যিমান পাৰোঁ ভিতৰলৈকে যাওঁ সেই ভিতৰলৈকে যাই পেলাই চাওঁ কিমান কি পাৰোঁ কিমানলৈকে যাব পাৰোঁ মেইন প্ৰব্লেমটো হ'ল য'ত আমি যাব খুজিছিলোঁ তাত অলৰেডি বহুত গাড়ী সোমাইছে যিখিনি মানুহে পোৱা নাই সেইখিনিক দিয়াটোৱে আমাৰ দায়িত্ব আছিল এতিয়া আমি চাওঁ এইফালে গধূলিও হ'ব ধৰিছে তো বেয়াকৈ টেনশ্যনটো হৈ গ'ল কি কৰিবি এতিয়া বহুত পায়ে আছে আৰু চোৱা আমি ইমানখিনি বস্তু আনিছোঁ যিখিনি মানুহ পোৱা নাই তাৰ সেইটো টাৰ্গেট কৰি আহিছিলোঁ এতিয়া আমি কি কৰোঁ কি নকৰোঁ ভাবি আছোঁ এইফালে গধূলি হৈ আছে তো এইফালে আমাৰ গাড়ীখনো আহি পোৱা নাই ইয়াত গোটেইকেইটা আহি পোৱা নাই এতিয়ালৈকে খুবেই এটা পাজলত পৰি গ'লোঁ যে ক'ত যাওঁ বা কোনখিনি জেগাত যাওঁ মানে আমাৰ একো বস্তু এতিয়ালৈকে মিলা নাই একদম নাপাওঁ আপোনালোক কি বুলি ধন্যবাদ দিম ক'ব নোৱাৰে আমাৰ একো নাই আশীৰ্বাদ দিলে হ'ল আমাৰ এই ৰাতি বাপৰে বাপ পানীৰ মাজত তো বৰ্তমান আমি আহি পেলাই গাড়ীত বহিলোঁ আৰু বহুতেই বেছি কষ্ট হৈছে যদিও অলপ হ'লেও আজি ভাল লাগিছে কাৰণ আমি বহুত দিনৰ পৰা কষ্ট কৰি যেতিয়া মানুহখিনিৰ মুখত এটা হ'লেও হাঁহি দেখিছোঁ সেই বস্তুটো আমাক বহুত অনুপ্ৰাণিত কৰিছে আমাৰ মনত এটা সাহস দিছে আমাৰ ৰাইজৰ হৈ কাম কৰিবলৈ এটা উৎসাহ যোগাইছে কিন্তু ৰাইজৰ হৈ সহায় কৰি যাম বা কাম কৰি যাম কিন্তু এনেকুৱা বিপদ ঈশ্বৰ আল্লাহ ভগৱানে কেতিয়াও কোনো সদূৰলৈকেও নানক সেইটো মানে ঈশ্বৰৰ প্ৰাৰ্থনা আৰু আমি এটা কথা জনা নাছিলোঁ আপোনালোকক আমি যি 4 দিনীয়া ধৰক কষ্ট কৰি আছিলোঁ সেইখিনিৰ প্ৰায় ধৰক আমাৰ ওচৰত নগদ ধন উঠিছিল প্ৰায় 1,10,000 মান আৰু মানে কাপোৰ উঠিছিল প্ৰায় 1,60,000 মান আমাৰ সেনেকে অকণমান ইফাল সিফাল হ'ব পাৰে আপোনালোকক যদি বিচাৰে আমি হিচাপ দি দিম ক'ব লগা নাই কিন্তু আমাৰ অলমষ্ট 1,80,000 মান বা 70,000 মান এটা আহিছে আৰু আমি মানুহৰ কাৰণে যোগাৰ কৰিছিলোঁ প্ৰায় 170 ঘৰ মানুহৰ কাৰণে গোটেইখিনি আমি কি যোগাৰ কৰিছিলোঁ দেখাইছোঁ আপোনালোকক সেইখিনি আৰু লৈছে নে কি দাদা ৰাস্তাত গেছ বনাই আছে মানে কি বুলি ক'ম একদম বেয়া আমি এটা বস্তু ভাল কাম কৰিছোঁ আমি মহৰিটো দিছোঁ আঁঠুৱাটো দিয়া বহুত বেছি ভাল হৈছে মানে চাপ'জ বেডশ্বীট নহ'লে মানুহ এটা এডজাষ্ট কৰি ল'ব পাৰে ইমাৰ্জেঞ্চি চিটুৱেশ্যনৰ কাৰণে কিন্তু মহৰ কামোৰ খাই থাকিব নোৱাৰে কামোৰ খাই মানুহটো বেমাৰত পৰে প্লাছ মানুহ
এক ছেকেণ্ডো শুব নোৱাৰে। সেইকাৰণে আমি মেইন বস্তু সেইকাৰণে সেইখিনি লৈছোঁ, মেডিচিন বা ফেনাইল হওক বা আৰু আঁঠুৱা চাঠুৱা সেইখিনি মেইন বস্তু আমি লৈছোঁ। কাপোৰ চাপোৰটো বেলেগ কথা। তো যিমান পাৰোঁ নিজৰ ফালৰ পৰা নিজক কৰিছোঁ। বাট এইবিলাক দেখিলে বহুত বেছি বেয়া লাগে চিৰিয়াছলি। সুইদেহত আহিছোঁ দিয়ক, আশীৰ্বাদ কৰিব সকলোৱে দিয়ক। থাকক আপোনালোকে আৰু ভালে ভালে। ধন্যবাদ। আপোনালোকৰ আশীৰ্বাদটো আমাৰ কাৰণে ডাঙৰ বস্তু। নিশ্চয় নিশ্চয়। ঠিক আছে ঠিক আছে দিয়ক। আমি গুৱাহাটীৰ পৰা আহিছোঁ। আমি গুৱাহাটী থেংক ইউ। জালুকবাৰী ঠিক আছে। আশীৰ্বাদ কৰিব। নিশ্চয় নিশ্চয় ঠিক আছে। থাকক আপোনালোকে। থেংক ইউ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব আমাকো ভালে ৰাখক, আপোনালোককো ভালে ৰাখে যাতে। ধন্যবাদ ধন্যবাদ, বাই বাই। বহুত দূৰ। নিশ্চয় নিশ্চয় ঠিক আছে। আপোনালোকৰ আশীৰ্বাদ আমাৰ কাৰণে বহুত ডাঙৰ বস্তু। ঠিক আছে দিয়ক, ভালে ভালে থাকক। বাকী গুড মৰ্ণিং। তো আমি ৰাতিপুৱা আহি পালোঁ শিৱসাগৰৰ পৰা ঘৰ, ঠিক আছে। আহি পেলাই আমি ভিডিঅ'টো বনালোঁ আৰু ৰাতি আমি এই ব্লগৰ হওক বা কিবা হওক কাৰণ আমি কিবা এটা বেলেগ বস্তুতে লাগিছিলোঁ, ঠিক আছে। আমি যিমান পাৰোঁ ভিডিঅ' কৰি আপোনালোকক দেখাইছোঁ, ঠিক আছে। তো আমি যি পাৰিছোঁ কৰিছোঁ, ঠিক আছে। আপোনালোকে যদি কিবা ভুলো হৈছে ক্ষমা কৰি দিব। বাকী মানুহখিনিৰ বহুত বেছি মৰম পাইছোঁ। বাকী হীৰা বাই কেনেকুৱা? একদম বঢ়িয়া, ভাল লাগিল। ভিডিঅ'টো চাইছেনে? আপুনি যোৱা নাছিল বাৰু, আপোনাৰ তেওঁলোক অলপমান প্ৰব্লেম প্লাছ আজিকালি মানে মানুহক যাবা নেদে। এই নহয়। বাকী যাতে আপাৰ আছামৰ অৱস্থাও আমি এনেকুৱা দেখা পাওঁ, ঠিক আছে। আৰু আমাৰ ইয়াতে যেনেকুৱা তাতেও তেনেকুৱাই আছিল। বাকী হ'ল আৰু কিবা এটা। বাকী আমি জাষ্ট এইটো বস্তু ফ'কাছ কৰিব লাগে বা মানুহখিনি এইটো বস্তু ভাবিব লাগে। তাৰ ওপৰত মই ভিডিঅ' এটা বনাম বাৰু, যে কেনেকৈ এই বস্তুখিনি বন্ধ কৰিব পাৰি বা কেনেকৈ অসমৰ পৰা এই বস্তুটো নোহোৱা কৰিব পাৰিবি। যে বানপানী প্ৰত্যেক বছৰ লৱাৰ আছামত হওক আপাৰ আছামত প্ৰত্যেক বছৰে এইটো বস্তু ভাল নালাগে আৰু। কাৰণ এনেকুৱা বস্তু নহওক দ্বিতীয়বাৰ, জাষ্ট এইটোৱে আশা কৰিছোঁ। তো বাকী ধন্যবাদ। জয় অসম। যি পাৰিছোঁ কৰিছোঁ, যদি কিবা ভুলো হয় ক্ষমা কৰি দিব। কিন্তু আমি আমাৰ ফালৰ পৰা চেষ্টা কৰিছোঁ। আপোনালোকৰ বহুতখিনি সঁহাৰি পাইছোঁ ইতিমধ্যে। তো ধন্যবাদ। জয় অসম। নতুন ভিডিঅ' আহি আছে বহুত জল্দি এণ্ড আশা কৰোঁ এই প্ৰব্লেমবোৰ বহুত জল্দি চল্ভ হ'ব। ধন্যবাদ।